Welcome to my YouTube channel. এয়া হৈছে আম হয়, ভালকৈ পকাই নাই, পকিবলৈ অলপ বাকী আছে, কিন্তু কাটি হৈছে। আগৰ জাতটো ভাল আছিলে, ডাঙৰ হয় পকিলে অমিতাৰ নিচিনাই ফল হয়। এইবাৰ কিন্তু জাতটো সলাইছে, অলপ সৰু সৰু হৈছে। এয়া মধুৰি লাগিছে, কিন্তু সৰু সৰু হৈ আছে। এই মধুৰিজোপা সৰু সৰু হৈছে, কিন্তু এই মধুৰিজোপা 12 মাহে লাগিয়ে থাকে, আৰু জাতটো সলাই লাগিয়ে থাকে। এজোপা হৈ গ'ল গোল নেমু বুলি কৈছে, কিন্তু কি হয় জানো, ডাঙৰ হ'লে গম পাম। গোল নেমু দৰে লাগিছে, জনাবচোন কি হয়, মোৰ ধৰিব পৰা নাই। লিচু লাগিলে, কিন্তু জাল কৰি থৈছে, মায়ে সেইকাৰণে ভালকৈ পকিবই নাপালে। পকিলে উঠাত মানুহৰ ঘৰত থাকিবলগীয়া হ'ল আৰু। চ' এইটোৱে আছিলে ভিডিঅ'টো। থেংক ইউ, ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। থেংকছ ফৰ ৱাচিং।